হেল্ল' এভৰিৱান, নমস্কাৰ কাৰ্টম। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। পুনৰবাৰ স্বাগতম জনালোঁ জয়ন্তী কথা ইউটিউব চেনেললৈ। আজি নতুন এটা ৰেচিপি লৈ আহিছোঁ, সেইটো হৈছে চীজ ব্ৰেড পকৰা। ফ্ৰেণ্ডছ, কেতিয়াবা ইভিনিং টাইমৰ আপোনালোকৰ চেটপাতে খাবলৈ মন যায়নে? যদি মন যায় এনেধৰণে বনাই খাই চাবচোন। আহকচোন চাওঁ চীজ ব্ৰেড পকৰা বনাবলৈ আমাক কি কি বস্তুৰ প্ৰয়োজন হয়। প্ৰথমতে মই পদিনা, আদা, নহৰু আৰু জলকীয়াখিনি পেষ্ট কৰি লৈছোঁ। এয়া মোৰ পেষ্ট কৰা হৈ গ'ল। এতিয়া ইয়াত মই অকণমান নিমখ এড কৰি দিছোঁ, সেইখিনি ভালদৰে মিহলাই লৈছোঁ। এতিয়া আৰু এটা বাউলত মই বেচন লৈছোঁ। অকণমান নিমখ দিছোঁ, বেকিং ছ'ডা, লগতে কেইটামান ক'লা জিৰা দিছোঁ, অকণমান হালধি গুড়ি দিছোঁ কালাৰৰ কাৰণে। এতিয়া পানীৰে মিহলাই লৈছোঁ এইখিনি। এয়া হৈ গ'ল। ইয়াৰ পিছত মই লৈছোঁ এটা বইল আলু আৰু গাজৰ, যিটো মই স্লাইডাৰ দি স্লাইড কৰি ৰাখিছিলোঁ, লগতে পিনাটছ লৈছোঁ কেইটামান। এতিয়া ইয়াতে মই অকণমান নিমখ এড কৰিছোঁ, লগতে জিৰা গুড়ি। এতিয়া এইখিনি ভালদৰে পিটিকা কৰি লৈছোঁ। গাজৰখিনি মই বইল কৰা নাই, কেঁচাতে মই স্লাইড কৰি লৈছোঁ। এতিয়া মই লৈছোঁ ব্ৰেডৰ 4টা পিচ, লগতে আমুল চীজ লৈছোঁ। এতিয়া ব্ৰেড এখনত মই পেষ্ট কৰি লোৱা পদিনাখিনি লগাই দিছোঁ। আৰু এতিয়া দিছোঁ পিটিকা কৰা আলুখিনি। আৰু ইয়াৰ ওপৰত দি দিছোঁ এতিয়া মই আমুল চীজ। এতিয়া আৰু এখন ব্ৰেডত মই পেষ্ট কৰা পদিনাখিনি লগাই লৈছোঁ। এয়া লগোৱা হৈ গ'ল। এতিয়া চীজটোৰ ওপৰত দি দিছোঁ। এনেকৈ আৰু এখন ব্ৰেডতো মই ৰেডি কৰি লৈছোঁ। এতিয়া গেছত মই ননষ্টিক কেৰাহী বহাই দিছোঁ, লগতে দি দিছোঁ ৰিফাইন অইল। এতিয়া ব্ৰেডখিনি মই বেচনত লগাই লৈছোঁ আৰু অইলখিনি গৰম হোৱাৰ পিছত মই দি দিছোঁ। এয়া ধুনীয়াকৈ ফ্ৰাই হৈ গৈছে। এয়া ব্ৰেড পকৰা ফ্ৰাই হৈ গ'ল আমাৰ। এতিয়া আৰু এখন ফ্ৰাই কৰি লৈছোঁ। এয়া চীজ ব্ৰেড পকৰা ৰেডি হৈ গ'ল আমাৰ। এতিয়া ব্ৰেড পকৰাখিনি মই মাজেৰে নাইফেৰে কাটি দিছোঁ আৰু চাওক, এয়া আমাৰ চীজ মেল্ট হৈ গৈছে। এনেধৰণে আপোনালোকে বনাই খাই চাবচোন, আৰু খাই কেনেকুৱা পায় মোক কমেণ্ট বক্সত জনাব। আৰু ভিডিঅ'টি চাই যদি ভাল লাগিছে লাইক আৰু শ্বেয়াৰ কৰিব। লগতে মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবো কৰি দিব। আৰু মোৰ চেনেলটো যদি আপুনি প্ৰথমবাৰৰ কাৰণে চাই আছে ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো প্ৰেছ কৰিব নাপাহৰিব, যাতে আহিবলগীয়া ভিডিঅ'খিনি ন'টিফিকেশ্যন পাই থাকে। আজি ইমানতে মোৰ ভিডিঅ' সামৰিলোঁ। থেংক ইউ।